ওৱান নেশ্যন ওৱান এজেণ্ডা ওৱান ভইচক মূল বিষয়বস্তু হিচাপে লৈ PRSI গুৱাহাটী শাখাৰ উদ্যোগত ৰাষ্ট্ৰীয় জনসংযোগ দিৱস উদযাপন। ৰবিবাৰে ৰাষ্ট্ৰীয় জনসংযোগ দিৱসৰ লগত সংগতি ৰাখি পাব্লিক ৰিলেশ্যন ছ'চাইটি অফ ইণ্ডিয়া গুৱাহাটী শাখাৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ পল্টন বজাৰ স্থিত হোটেল কিৰণচি পৰ্টিকত আয়োজন কৰা হয় ৰাষ্ট্ৰীয় জনসংযোগ দিৱস। ৰাষ্ট্ৰীয় জনসংযোগ দিৱসৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হোৱা আলোচনা চক্ৰত ওৱান নেশ্যন ওৱান এজেণ্ডা ওৱান ভইচক মূল বিষয়বস্তু হিচাপে লৈ বিশদভাৱে আলোচনা কৰা হয়। সভাত পাব্লিক ৰিলেশ্যন ছ'চাইটি অফ ইণ্ডিয়া গুৱাহাটী শাখাৰ সভাপতি মধুচন্দা অধিকাৰীয়ে আদৰণি ভাষণত কয় যে we have a national conference hosted by any of the chapters. At present, there are 35 chapters across the country, where all the PR minds get together and network, learn from each other, and also enjoy the company of each other while reinforcing. We are very, very thankful that our distinguished guests and of course our chapter member, veteran member, who has done not just our chapter proud but the entire state proud by winning the Sahitya Academy award this time, to have spent their valuable time to be with us on the Sunday morning, especially the day. ৰাষ্ট্ৰীয় জনসংযোগ দিৱসৰ সৈতে সংগতি ৰাখি বিশিষ্ট সাহিত্যিক শ্ৰী সনন্ত তাঁতী আৰু বিশিষ্ট সাংবাদিক সমুদ্ৰগুপ্ত কাশ্যপক PRSI গুৱাহাটী শাখাৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। লগতে BK বৰুৱাৰ দ্বাৰা ৰচিত এখন গ্ৰন্থ উন্মোচন কৰা হয়। উক্ত দিৱসৰ লগত সংগতি ৰাখি সনন্ত তাঁতী ডাঙৰীয়াই কয় যে দুগমাথো স্বাধীন আৰু স্বতঃস্ফূৰ্ত, দুগমাথো স্পৰ্শকাতৰ ভাল পোৱা মই গভীৰ প্ৰেমৰ পৰা বহুল সময়ৰ ভগ্নাংশতো এই দুৰকি সজাই থব নোৱাৰি। মাথো স্থিৰ আৰু চলচ্চিত্ৰৰ মোহনীয়তাত উপভোগ কৰিব পাৰি ক্ষয়িষ্ণু স্মৃতিৰ দাপোনত কেতিয়াবা। The President of India, or the richest person of his country, or a person who lives under the open sky on the pavement. Madam Chairperson, kindly permit me at this point to quote from the PRSI website. I quote, "Images play a pivotal role in building perception and trust as it works on a two-way communication between an organization and its publics. As the largest democracy in the world and the most vibrant economy today, the whole world is looking at India. আমাৰ বাতৰিসমূহ যদি চাই ভাল লাগিছে তেনেহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰক, লগতে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।